আমাৰ বিদ্যালয়ৰ ছাত্ৰী চয়নিকা দেৱীক অনুৰোধ জনালো। এতিয়া মাধৱ চন্দ্ৰ বৰদলৈদেৱৰ বিধায়নী সেৱা যাচিব আমাৰ বিদ্যালয়ৰ ছাত্ৰী আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী জুৰি বৰদলৈ। সেৱা যাচিবলৈ আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী ধাৰিণা দেৱীক অনুৰোধ জনাইছোঁ। দুইজনে আহক আমাৰ পিঠা উদ্বোধন। ইয়াত নথৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি এই অনুষ্ঠানত থাকি মই নিজেও ধন্য হোৱা যেন অনুভৱ হৈছে। আপোনালোকে আমাক ধন্য কৰিলে। এনেকৈ সেই শ্ৰদ্ধাৰ গুৰুসকল, ছাত্ৰ ছাত্ৰীসকল এই পাঁচ বিহু উদযাপনে আমাক বহুতলৈ আগুৱাই লৈ গৈছে। আজি য'ত আমি বন্তি প্ৰজ্বলন কৰিলোঁ এই গছৰ উষ্ম আদৰণি জনাইছোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে আজি এই অনুষ্ঠানটোৰ জৰিয়তে মুকলি বিহুৰ যিটো সূচত থাকি আমি যিকণ সুবিধা লাভ কৰিছোঁ বুলি অনুভৱ কৰিছোঁ, তাৰ কাৰণে তোমালোক ধনশিৰি পাৰে হৈ ঢপলিয়াই আহিলোঁ চিৰালো কলিয়া বৰ তোমাকে বিচাৰি ঘৰ বাৰী এৰিলোঁ চিৰালো কলিয়া বৰ। নাজানো মই নাজানো মই নাজানো ভাত নোযোৱা ভাত নোযোৱা নাই নাই কেনেকৈ বনাইছে আঠাটো হেৰিব মানে কেনেকৈ বেছি জুলীয়া খাব নালাগে। সঁচাকৈ সুধিছো
ধন্যবাদ মাননীয় ছাত্র ফুল ফুলিছে বসন্তৰ তুমি জাননী বহাগৰ প্ৰতিটো বহাগতে মৰম যাচো তোমাক অন্তৰত ঐ আজি দেখোন নাচনী কিবা মৰম লাগিছে বিহু তলিতে খাপাই দোকান ওকাম লাগিছে আজি দেখোন নাচনী কিবা মৰম লাগিছে বিহু তলিতে খাপাই দোকান ওকাম লাগিছে ঐ কাণতে পেৰুমণি ডিঙিতে তোনে জাতি আপোনালোক ক'ব লাগে ওই রাতি দুপররে ময়না কেসা কেসা মরম তোমার কাটিমে কাকুতে বহুয়ে
বোলে বিহু চেক চেকি ধিমকিটি ধিম দাও দাও সেই বোলে বিহু চেক চেকি ধিমকিটি ধিম দাও দাও ধিমকিটি ঢোলে বাও পিটি তলপে পাবা ধিমকিটি ঢোলে বাও পিটি তলপে পাবা ও ডাঙৰ মা সৰু মা ৰুণু মা জুনু মাই সবে মিলি বিহুকে গা সবে মিলি বিহুকে সেইজনী